আগতে যি যি শিকাইছিলো সেইবোৰ আজি মই প্ৰশ্ন সুধিম দেই আৰু তহঁতে যি জান তাকে কৈ যাবি দেই হ'ব ছাৰ বাৰু এইবাৰ মলুৱাই ক ঐ মলুৱা তই ক ৰাম বনলৈ কিয় যাব লগা হৈছিল ছাৰ ঘৰত মন নবহাৰ কাৰণে ৰাম বনলৈ যাব লগা হৈছিল ছাৰ ও হয় নেকি হয় ছাৰ এইবাৰ কালৰীয়ে ক ৰাৱণে সীতাক কিয় হৰণ কৰিছিল ছাৰ ৰাৱণে কেতিয়াও যুগ বিয়োগ পুৰাণ সেইবোৰ নাজানিছিল কিন্তু হৰণ কৰিবহে জানিছিল সেইকাৰণে ৰাৱণে সীতাক হৰণ কৰিয়ে লৈ গৈছিল ছাৰ ও হয় নেকি হয় ছাৰ এইবাৰ ভেটে ক হনুমানক কিয় নেগুৰত জুই জ্বলাই দিছিল ছাৰ হনুমানৰ নেগুৰডাল বেছি দীঘল আছিল সেইকাৰণে নেগুৰত জুই লগাই দিছিল এইবাৰ আকৌ মলুৱাই ক ৰাৱণে বিভীষণক কিয় ঘৰৰ পৰা বাহিৰ কৰি দিছিল ছাৰ বিভীষণ আছিল এজন হিংসুক লোক নিজৰ ঘৰৰ সুখ নিবিচাৰিছিল আনৰ কথাত লগোৱাৰ বাবে ৰাৱণে বিভীষণক ঘৰৰ পৰা বাহিৰ কৰি দিছিল ছাৰ ও হয় নেকি হ'বও পাৰে দে